কোনো আপলোড কৰা নাই মই ভাবিলোঁ ছাত্ৰ ছাত্ৰীখিনিৰ লগত কথা পাতোঁ তোমালোকৰ লগত মই কথা পাতোঁ যে আনন্দৰাম বৰুৱা এৱাৰ্ড কেতিয়া দিব এতিয়া সঠিককৈ ক'ব গ'লে কোনো ঠিক নাই যে 2016ত আনন্দৰাম বৰুৱা এৱাৰ্ড দিছিল ফেব্ৰুৱাৰীত আমি পৰীক্ষা দিছিলোঁ তাৰপিছত আমাক দিছিল জানুৱাৰীৰ 29 তাৰিখে দিছিল বছৰ ঘূৰিছে জানুৱাৰীৰ 29 তাৰিখে আমাক লেপটপ দিছিল কামৰূপ মেট্ৰ' চিটিত লেপটপ মই পোৱা নাই সকলোকে দিছে যে কামৰূপ মেট্ৰ' চিটিৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক দিছে 29 তাৰিখে জানুৱাৰীৰ 29 তাৰিখে 2017 জানুৱাৰীৰ 29 তাৰিখে দিছে তাৰপিছত মই পালোঁ মাৰ্চৰ 15 তাৰিখে পালোঁ মই হয় চাগে 15 তাৰিখ মাৰ্চৰ 15 তাৰিখে পাইছোঁ লেনেভো AMD প্ৰচেছৰৰ গৰম হৈ যায় লেপটপ সো এতিয়া সকলো ক'ব বিচাৰিছোঁ এইবিলাক বস্তুৰ কোনো ঠিক নাই এতিয়া চৰকাৰে লেপটপ অৰ্ডাৰ কৰোঁতে প্ৰায় কোম্পানী এটা ক'ব লাগিব তেতিয়া কোম্পানী এটা বনাব লাগিব লাখ লাখ ছোৱালীয়ে পৰীক্ষা দিছে সো টাইম লাগি যাব লেপটপ আহোঁতে আৰু এতিয়া হয়তো মই কেইজনমান শিক্ষকক সুধিছিলোঁ কিমান দিন লাগিব সুধি চালোঁ মই ছাৰ কিমান দিন লাগিব লেপটপ দিওঁতে তেতিয়া ছাৰে কৈছে যে 3 মাহ 4 মাহৰ প্ৰয়োজন হ'ব মই বোলো সঠিককৈ কওকচোন আপুনি কৈছে আগষ্ট বা ছেপ্টেম্বৰত লেপটপ দি দিব এতিয়া তোমালোকে ভাবিব পাৰা যে আগষ্টত নহ'লে ছেপ্টেম্বৰত লেপটপ পাই যাবা টাইম লাগে মে জুন জুলাই আগষ্টত পাই যাবা 3 মাহ পিছত আগষ্টত পাই যাবা লেপটপ আগষ্টত নাপালে ছেপ্টেম্বৰত পাই যাবা এইবাৰ ভাল লেপটপে দিব চাগে যোৱাবাৰ 2016ত দিছিল AMD প্ৰচেছৰ সেইটো ঠাণ্ডা দেশৰ প্ৰচেছৰ হয় AMD প্ৰচেছৰ এইটো গৰম হৈছে লেপটপবিলাক সো এইবাৰ এটা ভাল লেপটপ পাম বুলি আমি আশা ৰাখিছোঁ ময়ো ষ্টুডেণ্ট হিচাপে সকলোকে ক'লোঁ আৰু এইটো যে চৰকাৰে এইবাৰ যে ভাল এটা লেপটপ দিয়ে আমাক সেইটো আশা কৰিছোঁ আৰু এইবাৰ কোন ছাত্ৰ ছাত্ৰীয়ে লেপটপ পাব সেইটো মই ক'ব বিচাৰিছোঁ এইবাৰ কোন ছাত্ৰ ছাত্ৰীয়ে লেপটপ পাব যে এটা ফেচবুকত পোষ্ট ভাইৰেল হৈছে হোৱাটছআপত এটা পোষ্ট ভাইৰেল হৈছে যে কোনোবা পাব পাৰা কোনোবা হয়তো নাপাব পাৰা মই পাইছোঁ পোষ্টটো যে এইবাৰ বোলে ষ্টেণ্ড কৰা ল'ৰা ছোৱালী আৰু ডিষ্টিংশ্যন কৰা ল'ৰা ছোৱালীবিলাককহে লেপটপ দিব এইবাৰ কি কৈছোঁ মই ষ্টেণ্ড কৰা ল'ৰা ছোৱালীবিলাকক আৰু ডিষ্টিংশ্যন কৰা ল'ৰা ছোৱালীবিলাককহে লেপটপ দিব খবৰটো বহুতেই বেয়া লাগিছে শুনি বহুত বেয়া লাগিছে যে কি হ'ল 2016ত যিবিলাক ছাত্ৰ ছাত্ৰী লেপটপ পালে তাৰপিছততো আৰু প্ৰথম বিভাগ পোৱা এই 2016 লাষ্ট বুলি ক'ব লাগিব যে তাৰে পিছত আৰু কোনো লেপটপ নাপালে প্ৰথম বিভাগ পোৱা ছাত্ৰ ছাত্ৰীবিলাকেতো লেপটপ নাপালে তাৰপিছত ষ্টাৰক দিলে লেপটপ এতিয়া কি হৈছে ষ্টাৰকো লেপটপ নিদিয়ে বুলি কৈছে এনেকুৱা পোষ্ট এটা লিখিছে তেওঁলোকে এতিয়া মই ভাবিছোঁ হয়তো সঁচা নে মিছা হয়তো মিছা হ'ব পাৰে তোমালোকে কমেণ্ট কৰি মোক জনোৱা যে এইটো কথাটো সঁচা নে মিছা ময়ো আজি এই ভিডিঅ'টোৰ থ্ৰুৰে তোমালোকৰ লগত কথা পাতিব আহিছোঁ সো বহুত বেয়া লাগিছে এনেকুৱা কৰিব নালাগে আৰু এইবাৰ যাতে ভাল লেপটপ পোৱা সেইটো আশা ৰাখিছোঁ তোমালোকে ফেচবুকত পোষ্ট লিখা যে আমাক যেন এইবাৰ চৰকাৰে ভাল লেপটপ দিয়ে বহুত ভাল লেপটপ দিয়ে সেইটো আশা কৰা তোমালোকেও যে 2016ত যিটো AMD প্ৰচেছৰৰ লেপটপ দিছিল সেই লেপটপবিলাক বহুতৰে বেয়া হৈছে মোৰো বেয়া হৈ পৰি গৈছে অনে নহয় এতিয়া হেং হৈ কিবা হৈ গৈছে সো 2016ৰ দৰে লেপটপ নাপায় যাতে তোমালোকে এইবাৰ সেইটোও আশা কৰিছোঁ মই ভাল লেপটপ এটা যে দিয়ে চৰকাৰে সেইটোও মই চৰকাৰকো বিনম্ৰ অনুৰোধ জনাইছোঁ এইবাৰৰ ছাত্ৰ ছাত্ৰীসকলক যাতে এটা ভাল লেপটপ দিয়ে সেইটোৱে বিচাৰিছোঁ আৰু বেছি টেনশ্যন লৈ থাকিব নালাগে লেপটপ পাবাই আৰু এতিয়া সঠিককৈ ক'ব পৰা হোৱা নাই ষ্টাৰ পোৱাবিলাকক দিয়ে নে নিদিয়ে তলত কমেণ্ট কৰা তোমালোকে আৰু ষ্টাৰ পোৱাবিলাকক এইবাৰ পাবই লাগিব তাৰে ওপৰত তোমালোকেও মানে ফেচবুক হোৱাটছআপত তোমালোকে পোষ্ট লিখি ভাইৰেল কৰি দিয়া যে আমি ষ্টাৰ পোৱাবিলাকেও পাব লাগিব এইবাৰ লেপটপ যোৱাবাৰ কেইটাক দিছে ফাৰ্ষ্ট ডিভিজনটো গুচিয়ে গ'ল এতিয়া কৈছে তোমালোকে আৰু পোষ্ট লিখা আৰু যে এইবাৰো যাতে আমি পাওঁ লেপটপ ষ্টাৰ পোৱা কেইটা সেইটোৱে মই বিচাৰিছোঁ সেইটো তোমালোকে পোৱাটোৱে ঠিক আছে ভিডিঅ'টো যদি ভাল লাগিল ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক Thank you for watching this video.